হাই গাইজ, গুড মৰ্ণিং। এয়া আজি এটা নতুন ৰেচিপি বনালোঁ। কচু আৰু বিলাহী এটাতো সকলোৱে খায়ে পাইছে। লগতে মানে ব্ৰইলাৰৰ মাংসও বনাম, মিক্স ডিম। কোনে কোনে খাই পাইছা এনেকৈ কবি দেই। তো এয়া ব্ৰইলাৰৰ মাংস কচুৰ লগত মিক্স দিছোঁ। ফাৰ্ষ্টতে কচুখিনি ভাজি লৈছোঁ, তাৰপিছত ব্ৰইলাৰৰ মাংসখিনি ভাজি থৈ দিছিলোঁ মানে গাইজ। তাৰপিছত এতিয়া মিক্স দিলোঁ দৌখিনি। দেখাত কেনেকুৱা হৈছে চাওঁ। বনাই থাকাতে মানে খাই থাকিব মন গৈছে। এয়া পাতলা পিঠাৰ লগত খাইছোঁ। ব্ৰইলাৰ মাংস আৰু কচুৰ আঞ্জা, লগতে গাখীৰ চাহও লৈ লৈছোঁ। সেয়া মানে ইমান খাই কেনে ইমান টেষ্টি হৈছে নহয় গাইজ, কি ক'ম মানে আৰু আপোনালোকক। যাই খাইছে গমেই পাইছে আৰু মানে কেনেকুৱা টেষ্টি লাগে। আৰু যাই খাই পোৱা নাই, খাই চাবিচোন এনেকৈ একবাৰ, কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব।